This is MT1 from MT Digital Learning. তো এই ভিডিওতে আমি আলোচনা কৰিম ওয়েবসাইট এটা আমি ফ্ৰী ওয়েবসাইট এটা আমি কেনেকৈ উইদাউট আমি 1 টকা খৰচ নোহোৱাকৈ আমি ওয়েবসাইটটো কেনেকুৱা কৰি বনাম। তো সেই আমি এইটো লেসনত আজি আমি সেইটো টপিক আমি আলোচনা কৰিম। তো আপোনালোকে ভিডিওটো কন্টিনিউ কৰি চাব। তো আমাৰ নেক্সট আজিকালি প্লেলিষ্ট আহিব। তো প্লেলিষ্টৰ আপোনালোকে ধৰি লওক এটা যে আমি ওয়েবসাইটৰ এটা সিৰিজ, তাৰপিছত ব্লগাৰৰ এটা সিৰিজ, তাৰপিছত ফেসবুকৰ এটা সিৰিজ, ফেসবুক মাৰ্কেটিং, ডিজিটেল মাৰ্কেটিঙৰ সিৰিজ। তো আমাৰ সিৰিজ ওয়াইজ বা প্লেলিষ্ট ওয়াইজ আমাৰ ভিডিও আহিব আৰু আমাৰ কমপ্লিটলি প্ৰেক্টিকেল লেসনস আমি এই চেনেলটোত আমি আপলোড কৰিম। কাৰণ কিয়নো মোক বহুতে ৰিকুৱেষ্ট কৰি আছে যে দাদা আমাক ভিডিও লাগে, এনেকুৱা চিষ্টেম প্ৰেক্টিকেল ভিডিও লাগে যে কম্পিউটাৰত তুমি দেখুৱাই দিয়া যে কেনেকুৱা কৰি এইবিলাক কাম কৰিব পাৰি, কেনেকুৱা কৰি আমি অনলাইন ব্লগিং ৱাৰ্ডপ্ৰেছৰ পৰা আমি ওয়েবসাইট বনাব পাৰোঁ, ফেসবুক মাৰ্কেটিং কৰিব পাৰোঁ, অনলাইন মাৰ্কেটিং কৰিব পাৰোঁ। তো মই এক্সপাৰ্ট বুলি নকওঁ, মোৰ যিখিনি নলেজ আছে 2 বছৰত, তো এইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ইয়াত মোৰ এই ইউটিউব চেনেলৰ জৰিয়তে, MT ডিজিটেল লাৰ্ণিঙৰ জৰিয়তে। তো আপোনালোকে মোক প্লেলিষ্টবিলাক আপোনালোকে ফ'ল' কৰিব পাৰে, আপোনালোকে ভাল লাগিলে ভিডিঅ'বিলাক লাইক কমেণ্ট কৰিব পাৰে আৰু আপোনালোকৰ যিখিনি ফ্ৰেণ্ড আছে তেওঁলোকক আপোনালোকে শ্বেয়াৰ কৰিব পাৰে এটা নলেজৰ কাৰণে। তো এইটো কমপ্লিটলি প্ৰেক্টিকেল লেসনস হ'ব আৰু ডিজিটেল মাৰ্কেটিং কমপ্লিটলি প্ৰেক্টিকেল এটা লেসনস, প্ৰেক্টিকেল এটা যিমানে আপোনালোকে তাত প্ৰেক্টিকেল কৰিব, ইয়াত কোনো ধৰণৰ চাৰ্টিফিকেট বা এৰে কথা নাই। তো আপোনালোকে যিমানে প্ৰেক্টিকেল লাৰ্ণিং কৰিব ইয়াত সিমানে আপোনালোকৰ তাত কেৰিয়াৰ আপোনালোকৰ বুষ্ট হ'ব। তো যিটো মই প্ৰেক্টিকেল লাৰ্ণিং মই নিজে কৰি আছোঁ। তো আজিৰ আমি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে ব্লগাৰৰ সহায়ত আমি ফ্ৰীতে কেনেকুৱা কৰি এটা ওয়েবসাইট আমি ডিজাইনিং কৰিব পাৰোঁ ধুনীয়া কৰি, তাৰে আমি এটা ফাৰ্ষ্ট পাৰ্টটো আজি আমি আলোচনা কৰিম। তো আপোনালোকে আপুনি গুগল ওলাই ল'ব, চাৰ্চ ইঞ্জিন আপোনালোকে ওলাই ল'ব, মোবাইলত ওলাই ল'লে আপোনালোকে গুগল চাৰ্চ কৰি ওলাই ল'ব। তাৰপিছত আপোনালোকে গুগলত চাৰ্চ কৰিব blogger.com চাৰ্চ কৰি আপোনালোকে অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপোনালোকৰ তাত খোল খাই যাব ব্লগাৰৰ। তো খোল খাই গৈছে। তো মোৰ ইয়াত ব্লগ আছে, ব্লগ থকাৰ কাৰণে মোৰ ইয়াত আপোনালোকে দেখিছে মোৰ অলৰেডি ব্লগ আছে, আছাম ডিজিটেল গাইড মোৰ ব্লগাৰত আছে। তো তাৰপিছত আপোনালোকে তাত কাম কৰিব। মই ইয়াত অ'কে কৰিছোঁ। যদি আপোনালোকৰ এক্সিষ্টিং ব্লগ আছে তেতিয়াহ'লে আপোনালোকে এই ওপৰত যিটো ডট আছে ইয়াত আপোনালোকে অ'কে কৰিব। অ'কে কৰাৰ পিছত আপোনালোকে ইয়াত নিউ ব্লগত অ'কে কৰিব। নিউ ব্লগত অ'কে কৰাৰ লগে লগে আপোনালোকৰ যিখন নতুন পেজ আছে আপোনালোকে ব্লগ টাইটেল, ক্ৰিয়েট এ নিউ ব্লগ এই অপশ্যনটো আপোনালোকে পাব। পোৱাৰ পিছত আপোনালোকে তাত ফিল আপ কৰি আপোনালোকে ইয়াত ক্ৰিয়েট ব্লগত অ'কে কৰি দিলে আপোনালোকৰ ব্লগটো ক্ৰিয়েট হৈ যাব। অ'কে, আফটাৰ ডেট টাইটেল দিব লাগিব। ছাপ'জ মই ধৰি লৈছোঁ আপোনালোকৰ ব্লগ নামটো আপুনি দিব xyzblog.com টাইটেল দিলে। টাইটেল দিয়াৰ পিছত আপোনালোকে এড্ৰেছটো মাষ্ট বি ইয়াত দিব লাগিব। তো আপোনালোকে এড্ৰেছটো কিহৰ কাৰণে দিব লাগিব, ধৰি লওক যেতিয়া আপুনি গুগলত এটা ব্লগাৰ আপোনালোকে ৱেবছাইট বনাব গৈ আছে তেতিয়া আপোনালোকে গুগলৰ এটা এড্ৰেছ প্ৰভাইড কৰিব লাগিব। ধৰি লওক যেনে আমাৰ এটা ডোমেইন আছে যে assamdigitalguide.com, সেইটো আমাৰ এড্ৰেছ। তো এনেকুৱা চিষ্টেমত আপুনি ইয়াত দিব লাগিব। ধৰি লওক যে xyzblogspot.com আহি গৈছে। তো আপোনালোকে এইটো অ'কে কৰিব। অ'কে কৰিলে ইয়াত কৈ দিব চেকিং এড্ৰেছ এভেইলেবিলিটি নাই, এইটো নাই, চৰি দিছ ব্লগ এড্ৰেছ ইজ নট এভেইলেবল। ইয়াত আপোনালোকে xyz1 লগাই দিব, xyz1। মই ছাপ'জ আপোনালোকৰ নামটো মিলাই ল'ব কোনটোত একচেপ্ট হয়। ইয়াৰ আপোনালোকে অ'কে কৰিব। এইটো আপোনাৰ ইয়াত এভেইলেবল নাই, 1 2 3 দিছোঁ মই। ইয়াত চেকিং কৰি আছে, ব্লগ এড্ৰেছ ইজ নট একচেপ্ট, অ'কে নহয় xyz। ধৰি লওক আপোনালোকে ব্লগৰ নামত ইয়াত দিব। ইয়াত ধৰি লওক মই xyz ব্লগ দিছোঁ, যে ইয়াত xyz ব্লগ মি এইবাৰ আহিব। অ'কে, দেখিছে দিছ ইজ ব্লগ এড্ৰেছ ইজ এভেইলেবল। তো ইয়াত এভেইলেবল নোহোৱালৈকে আপোনালোকৰ টাইটেলত যিটো নাম দিছে সেই নামৰ লগত আপোনালোকে ইয়াত এড্ৰেছটো আপোনালোকে ধুনীয়া কৰি প্ৰপাৰ এড্ৰেছটো আপোনালোকে বনাই ল'ব। বনাই লোৱাৰ পিছত আপোনালোকে দেখিছে ইয়াত তলত থিম বুলি এটা অপশ্যন আছে। তো থিমত আপোনালোকে ইয়াত দেখিছে কণ্টেম্পো, এম্পৰিঅ, নোটেবল, চিম্পল, ডাইনামিক ভিউজ, তাৰে যিকোনো এখন থিম আপোনালোকে চিলেক্ট কৰিব। পিছত এইখন আপোনালোকে চেঞ্জ কৰিব পাৰিব, নো ডাউট। তো গুগলৰ পৰা বহুত ডাউনলোড আপোনালোকে টেমপ্লেট পাব। তো আপোনালোকে সেইবিলাক ফ্ৰীতে ডাউনলোড কৰিব পাৰিব। তো মই লিংকত দি দিম নেক্সট ভিডিঅ'বিলাকত। তো ইয়াত আপোনালোকে দেখিছে কণ্টেম্পো, এম্পৰিঅ এনেকুৱা চিষ্টেমত। মই ধৰি লওক এখন টেমপ্লেট মই ইউজ কৰিছোঁ এম্পৰিঅ'খন। তো ক্ৰিয়েট ব্লগ অপশ্যনটো যিটো আছে তাতে মই ক্লিক কৰি দিব লাগিব। আপোনালোকে তাত ক্লিক কৰি দিব। আপোনালোকে দেখিছে ক্ৰিয়েট এ নিউ ব্লগত গৈ আপোনালোকে টাইটেলত আপোনালোকৰ ব্লগটোৰ নাম দিব। নাম দিয়াৰ পিছত আপোনাৰ এড্ৰেছত আপোনালোকে ধুনীয়া কৰি এড্ৰেছটো আপোনালোকে যিটো টাইটেলত নামটো দিছে ৱেবছাইটটোৰ সেইটো আপোনালোকে ধুনীয়া কৰি ইয়াত এড্ৰেছটো এভেইলেবল হৈ আছেনে নাই সেইটো আপোনালোকে চেক কৰি ল'ব। ইয়াত লোৱাৰ পিছত আপোনালোকে এড্ৰেছটো ক্ৰিয়েট কৰিলে থিম এখন চিলেক্ট কৰিব। থিমখন চিলেক্ট কৰাৰ পিছত আপোনালোকে তলত যিটো দেখিছে অপশ্যন ক্ৰিয়েট ব্লগ, ইয়াত আপোনালোকে অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপোনালোকৰ ব্লগটো ক্ৰিয়েটিং হৈ যাব।
তো ক্ৰিয়েট ব্লগ আপোনালোকে দেখিছে মই ক্ৰিয়েট কৰি দিছোঁ। ইয়াৰ ওপৰত দেখা গৈছে যে XY Z ব্লগ ৱাজ ছাকচেছফুলি ক্ৰিয়েটেড। তো আপোনালোকে যিখন ডেছবৰ্ড ব্লগৰ সেইখন আপোনালোকে ইয়াত পাব। ইয়াত দেখিছে সুধিছে যে গুগল ডোমেইনছ বেটা, তো মই ইয়াত ডোমেইন এইটো নলওঁ, domain.com এক্সটেনশ্যন মই নলওঁ, ন' থেংকছ কৰি দিব যদি এনেকুৱা কৰি আহে। তো ইয়াত দেখিছে এইখন আমাৰ ফাইনেলি আমাৰ ব্লগটো ক্ৰিয়েট হৈ গ'ল। ব্লগটো ক্ৰিয়েট হোৱাৰ পিছত আপোনাৰ ইয়াত দেখিছে ভিউ ব্লগ, পোষ্ট, ষ্টেটিষ্টিক্স, কমেণ্টছ, আৰ্নিংছ, পেজ, লেআউট, থিম, ছেটিংছ, ৰিডিং লিষ্ট, হেল্প। তো এইবিলাক যিমান ছেটিং আছে আমি নেক্সট ভিডিঅ'বিলাকত আমি আলোচনা কৰিম। তো এইবিলাক অলপ এডভান্স লেভেলৰ। ষ্টেটিষ্টিক্সত আমি এনালিটিক্স চাব পাৰিম, কমেণ্টত আমি কোনোবাই আমাক কমেণ্ট দিলে চাব পাৰিম। আৰ্নিংছত আমি গুগল এডচেন্স কানেক্ট কৰি আমি ইয়াৰ পৰা ৰেভিনিউ জেনেৰেট কৰিব পাৰিম। পেজত আমি এবাউট আছ, কণ্টেক্ট আছ পেজ বনাব পাৰিম। লেআউটত আমি ধৰি লওক কিবা এড লগাব লাগে, আমি কিবা চেঞ্জ কৰিব লাগে ৱেবছাইটত, এইবিলাক আমি লেআউটত গৈ চেঞ্জ কৰিব পাৰিম। থিমত আপোনালোকে নতুন থিম আপোনালোকে ডাউনলোড কৰি আপোনালোকে সেই থিমখন আপোনালোকৰ ৱেবছাইটত ইমপ্লিমেণ্ট কৰিলে আপোনালোকৰ এইটো অপশ্যনত যাব লাগিব। ইয়াত ছেটিঙত অলপ এডভান্স লেভেল কনচেপ্ট আছে। ইয়াত ৰবটেক্স, কাষ্টম ৰবটেক্স, তাৰপিছত এইবিলাক আপোনালোকৰ মেটাটেক ডেছক্ৰিপশ্যন এইবিলাক ইয়াত এড কৰিব পাৰি। তো এইবিলাক আমি নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম। তো যিহেতু আমাৰ এইটো ইয়াত মই দেখুৱাই দিছোঁ নেক্সট পোষ্টটো কেনেকুৱা কৰি দিব। ধৰি লওক ইয়াত নিউ পোষ্টত কৰিব আপোনালোকে। নিউ পোষ্ট কৰাৰ পিছত আপোনালোকে যিখন পেজটো পাব, এই পেজটো আপোনালোকে যিটো ষ্টাৰ্টিং আপোনালোকে পোষ্ট আপলোড কৰিব সেইটো আপোনালোকে কেনেকুৱা কৰি আপলোড কৰিব লাগে মই কৈ আছোঁ। তো ইয়াত লোডিং হৈ আছে, মোৰ অলপ নেট শ্ল' আছে। তো দেখিছে আপোনালোকে পোষ্ট টাইটেল, ইয়াত আপোনালোকে টাইটেলটো দিব। মই লিখিছোঁ ইয়াত লিখি দিছোঁ টাইটেলটো। দিয়াৰ পিছত HTML আপোনালোকে লিখিব পাৰে নৰ্মেল। তাৰপিছত ইয়াত ষ্টাৰ্ট কৰিব আপোনালোকে ব্লগটো ধুনীয়া কৰি ষ্টাৰ্ট কৰি আপোনালোকে ইয়াত ব্লগ লিখিব পাৰিব। তাৰপিছত লেবেলছ, চিডিউল, পাৰ্মানেণ্ট লোকেশ্যন, অপছ, তাৰপিছতে পাব্লিছ কৰি দিব। তো মই এইটো ক'লোঁ, সেইটো আপোনালোক বুজাই দিলোঁ যে আমি ফ্ৰীতে কেনেকুৱা কৰি ব্লগাৰৰ থ্ৰুদি আমি এটা ফ্ৰী ৱেবছাইট বনাব পাৰিম। তো সেইটো তো আমি ফাৰ্ষ্ট লেচনটোত আমি আলোচনা কৰিলোঁ ব্লগাৰৰ এইটো আমি কেনেকৈ ক্ৰিয়েশ্যন কৰিব পাৰে, এইটো আমি আলোচনা কৰিলোঁ। ছেকেণ্ড লেচনৰ পৰা আমি ব্লগৰ আমি ছেটিংবোৰৰ ওপৰত আলোচনা কৰিম যে কেনেকুৱা কৰি আমি ব্লগ লিখিম, ব্লগ আমি ৰেংকিঙৰ কাৰণে আমি লিখিম, তো কেনেকুৱা চিষ্টেমত আমি তাতে লিখিম, টেম্পলেট কেনেকুৱা কৰি কৰিম আমি নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম লেচন 2ত। তো এইটোৱে আপোনালোকৰ ফাৰ্ষ্ট লেচন ব্লগাৰৰ। তো যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে বা কিবা যদি শিকিব পাৰিছে বুলি ভাবে তেন্তে ভিডিঅ'টো আপোনালোকে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু যদি কিবা ডাউট আছে আপোনালোকে কমেণ্ট কৰিব মোক নাপাহৰিব। মই গোটেইকেইটা সকলোৰে মই কমেণ্টত ৰিপ্লাই কৰিম আৰু সকলোকে বুজাই দিব ট্ৰাই কৰিম। তো ধন্যবাদ। প্লিজ এমটি মান অফ চাইনিং অফ। থেংক ইউ ভেৰি মাছ।